অৰুণাচল প্ৰদেশৰ খুঞ্চাত মাৰণাস্ত্ৰসহ 3জন দুৰ্ধৰ্ষ আলফা সদস্য গ্ৰেপ্তাৰ। ৰবিবাৰে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত এক গোপন সূত্ৰৰ পম খেদি 6 নং আছাম ৰাইফলছৰ জোৱানে 3জন দুৰ্ধৰ্ষ আলফা সদস্য আটক কৰিবলৈ সক্ষম হয়। দীপক লাহন, মই ৰাজেশ লাহনৰ ভায়েক হয়। ৰাজেশ লাহন এতিয়া 10 বছৰ হ'ল। আজি 2010 চনত ওলাই যোৱা ঘৰৰ পৰা আলফাত যোগদান হ'ল বুলি গম পোৱা গৈছিল। কিন্তু মানুহে পোৱা মতে এতিয়া ধৰা পৰাত অৰুণাচল প্ৰদেশত আছে বুলি এতিয়া নিউজত পাইছোঁ, গম পালোঁ। তাৰপিছত এতিয়া অৰুণাচল প্ৰদেশত ধৰা পৰোঁতে সিহঁতি ম্যানমাৰৰ পৰা অহা বুলি গম পাইছোঁ। সিহঁতি সৰপাই চাৰেণ্ডাৰ কৰিব আহিছিলে। ম্যানমাৰৰ পৰা আহোঁতে অৰুণাচল পুলিচৰ হাতত ধৰা পৰোঁতে যাতে অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে অসম চৰকাৰে আৰক্ষীকে অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ লগত যোগাযোগ কৰি যাতে অসম চৰকাৰৰ হাতত ল'ৰাকেইজন আনে। আমাৰ ঘৰত মা এতিয়া বুঢ়ী মা লেঙেৰি আছে, সদায় কান্দি থাকে। ককাইদেউৰ কথা সদায় কান্দি থাকে। যাতে ককাইদেউ ঘৰত কান্দিলে মাও চিন্তা কৰে, ককাইদেউহঁতে চিন্তা কৰে যাতে আমাৰ ককাইদেউ জানিব পৰা মতে আলফা সদস্য কেইজনে ম্যানমাৰ শিবিৰৰ পৰা পলায়ন কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰোঁতেই সেনাই গ্ৰেপ্তাৰ কৰে। আটকাধীন আলফা সদস্য কেইজন হ'ল টকৌপথাৰৰ ৰাজেশ লাহন ওৰফে ৰাজ অসম, পেঙেৰীৰ 2 নং টেকেৰীৰ সুৰজ দহোটীয়া ওৰফে বজ্ৰ অসম, ডুমডুমা বিষ্ণুপুৰৰ কৰ্পৰেল ৰাজু মৰাণ ওৰফে গম্বে অসম বুলি জানিব পৰা গৈছে। মই সত্যজিৎ দহোটীয়া টেকেৰী গাঁও 2 নং টেকেৰী হয়। শ্ৰী সুৰজ দহোটীয়া 2013 চনত আগষ্ট মাহত আলফালৈ গৈছিলে বুলি আমি জানিছোঁ। যোৱাকালি আমি এটা ৰিপৰ্ট পাওঁ। ৰিপৰ্ট অনুসৰি এটা খবৰ পাইছিলোঁ আৰু খবৰটো অনুসৰি তেখেতক ধৰিলে 3জন সতীৰ্থ হৈ খুমচা অঞ্চলত আছাম ৰেজিমেণ্টৰ ধৰি পেলাই সিহঁতি থানাত দিছে বুলি কোৱা শুনিছোঁ খুমচাত। আৰু যিয়ে নহওক আমাৰ ভাইটো ভালে কুশলে আমি যাতে পাওঁ। বিশেষ সূত্ৰে জানিব পাৰিছোঁ তেওঁ চাৰেণ্ডাৰ হ'ব আহিছিলে বুলি কোৱা শুনিছোঁ। তো আমি যি ভাবিছোঁ তেওঁকে হৈছে, সেই গতিকে তেখেত ঘূৰি আহক। আলফা সদস্য কেইজনৰ পৰা 2টা পিষ্টল, 3টা মেগজিন, 8টা পিষ্টলৰ সজীৱ গুলীসহ বিস্ফোৰক সামগ্ৰী জব্দ কৰে অসম ৰাইফলছৰ জোৱানে। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা, আছাম নিউজ এনিটাইম।